ৰাতিপুৱাই ৰাতিপুৱাই কোন নাহিলে হেই মালতী কেনেকুৱা খবৰ এইজনী দেখোন পখিলী তই চহৰৰ পৰা কেতিয়া আহিলি বৰ ধুনীয়াজনী হৈ আহিছ দেই কোন পখিলী মোৰ নাম হৈছে বাটাৰফ্লাই আৰু মোক ধুনীয়া বুলি নকবি দেই মই বিউটিফুল হয় বুজিলি বাৰু তই টিভিত দেখা ছোৱালীকেইজনীৰ নিচিনা হৈ আহিছ দেই মই যে তোক চিনিবই পৰা নাছিলো হয় নেকি আৰু মই আজিকালি মডেলিঙো কৰিব জানো তোকো বাৰু শিকাই দিম মই যে হষ্টেলৰ পৰা আহি ডাইৰেক্ট তোৰ ঘৰলৈ আহিছোঁ তোৰ খবৰটো কেনেকৈ সুধি লওঁ মানে কি জানো আজিকালি যে মই টাইমেই নাপাওঁ কি যে অশান্তি নহয় খালি পঢ়া মডেলিং সেইবিলাকতে ব্যস্ত আৰু বাৰু তই কি কৰি আছ এতিয়া মোৰনো কি আৰু একো কাম বন নাই ঘৰতে আছোঁ আৰু এনেই ভাল যদি ল'ৰা এটা পাওঁ বিয়া হৈ যাম আৰু হ'ব দে মই তোক মডেলিং শিকাই দিম মডেলিং শিকালে সকলো ল'ৰাবিলাক পাগল হৈ যাব আৰু তোৰ ল'ৰাই লাইন লাগি যাব মাই গড ভাবিলেই ভাল লাগে আৰু শুনচোন মোক যে তই এনেকৈ থিয় হৈ ৰাখিছ চিট ডাউন বুলি ক'ব নোৱাৰ নেকি পাহৰিছিলোৱে বহি লহি হ'ব বাৰু দে মই শিকিম তই শিকাই দিবি এতিয়া আহচোন বহি লহি ছনিয়ে ফাৰি নকলি এতিয়া বহিব ক'ব আহিছ মডেলিং শিকাই দিম বৌ হ'ব মোৰ বেডৰুমতে বহিম আৰু চাহ একাপ খাবি খাই মেলি দুইজনীয়ে ভালদৰে কথা পাতিম মই চাহটা নাখাওঁ মই গ্ৰীণ টিহে খাওঁ তোৰ ঘৰত থাকিব নেকি বাৰু গ্ৰীণ টি আমাৰ ঘৰত যে কোনো নাখাওঁ মানে নাই নহয় গ্ৰীণ টি হ'ব বাৰু বেডৰুমলৈ ফাৰ্ষ্ট গৈ লওঁচোন এতিয়া কচোন কেনেকেনো মডেলিং কৰে মোৰ যে শিকিবলৈ বহুত মন গৈ আছে তই সোনকালে শিকাই দে না এইজনীয়ে মোক এসোপা কি পিন্ধাই দিলে এই সোপা এখন পিন্ধি মই উজুতিয়াই পৰিবহে লাগিব মই কেনেকৈ থাকিম এই সোপা পিন্ধি মালতী তুমি ফ'কাছ কৰিব লাগিব ফ'কাছ কৰা তুমি পাৰিবা মই এবাৰ নোৱাৰো ফ'কাছ কৰিব মোক জলদি ড্ৰেছটো সলাই দিয়া মালতী তুমি পাৰিব লাগিব তোমাক দেখিবলৈ ইমান ভাল লাগিছে নহয় ইমান বিউটিফুল লাগিছে একদম চব মানুহ দেখি পাগল হৈ যাব এতিয়া পাগল হৈ যাব নাই মোক আগৰ নিচিনাই ভাল লাগিছে মই আগত যেনেকৈ আছিলোঁ মোক তেনেকৈ হ'ব মোক ড্ৰেছটো সলাই দিয়া মই এনেকৈ মডেলিং কৰিব নোৱাৰোঁ মালতী তুমি কিয় কথাটো বুজা নাই তুমি এটা কাম কৰিব লাগিব তুমি ধুনীয়াকৈ অকাই পকাই খোজতে কাঢ়ি ধুনীয়াকৈ কঁকালত হাত তুলি চাব লাগিব ধুনীয়াকৈ এনেকৈ এটা চাউনি মাৰিবা এনেকৈ যে তুমি হাঁহি মাৰিবা যে চব মানুহকে আগত ঢেল খাই পৰি যাব লাগিব এনেকৈ তুমি কৰিব লাগিব তেতিয়া তোমাৰ ল'ৰা একে লাইন লাগি থাকিব ল'ৰা তোমাৰ পিছত পাগল হৈ যাব তুমি মালতী পাৰিব লাগিব তই সোপা মোক কি কাপোৰ পিন্ধালি কৃষ্ণ তই মোক এইবিলাক কি কৰিছ কোল নহ'লে কিন্তু মই মাইক মাতি দিম তই খুলি দে মোক সোনকালে মালতী কি কৰিছা নকৰিবা নালাগে তোমাৰ দ্বাৰা এইবিলাক কাম নহ'ব সেইবিলাক মোৰ নিচিনা অলপ ষ্টাইলিছ ছোৱালীহে কৰিব পাৰিব মই এজনী ষ্টাইলিছ গাৰ্ল বিউটিফুল কিউট গাৰ্ল তোমাৰ নিচিনা এজনী গাঁৱলীয়াবিলাকে কৰিব নোৱাৰে বুজিছ হয় দিয়া মই এইবোৰ কৰিব একেবাৰে নোৱাৰোঁ হ'ব দিয়া মোক ড্ৰেছটো চেঞ্জ কৰি দিয়া ৰাম মোৰ এতিয়াহে শান্তি লাগিছে কাপোৰযোৰ সলাই পেলাই এতিয়া খুব ভাল লাগিছে এতিয়া অলপমান শান্তি পাইছোঁ হ'ব দিয়া তোমাৰ নিচিনা ছোৱালীবিলাকে সেইবিলাক কাম কৰিবই নোৱাৰে ত' বাই হ'ব দিয়া বাই আকৌ আহিবা এদিন গুড বাই ৰাম বৰ ভাল বিপদ এটাৰ পৰা সাৰিলোঁ আৰু আজি মই কি যে হৈছিলে কি যে মানুহবোৰতে কেনেকৈ এইবোৰ পিন্ধি থাকে জানো মইচোন নোৱাৰোৱে ভালকৈ সাৰিলোঁ আৰু আজি পাই তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেনেহ'লে আজিলৈ বাই নতুন এটা ভিডিঅ'লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ